শুভাৰম্ভ কৰা হয় আমাৰ লাহোৱাল বিধানসভা সমষ্টিৰ খনিকৰ গাঁও পঞ্চায়তৰ লেকাই ইয়াতে কালী মন্দিৰৰ প্ৰাংগণত আৰু লগতে ইয়াত দুৰ্গা পূজা উৎসৱ হেৰি কৰা হয় বা অন্যান্য পূজা পাৰ্বণবিলাক কৰা হয়। ৰাইজৰ এটা বহুদিনীয়া দাবী আছিল যে ইয়াত খোৱা পানীৰ এটা সমস্যা আছিল। যিহেতু পূজা পাৰ্বণ হৈয়ে থাকে, কালী পূজা হয়, দুৰ্গা উৎসৱ হয়, অন্যান্য ধৰণৰ পূজা পাৰ্বণ ইয়াত অনুষ্ঠিত হয়। আৰু এইখিনি সময়ত আমাৰ জিলা পৰিষদৰ 15 ফাইনেন্স কমিশ্যনৰ পুঁজিৰ দ্বাৰা ইতিমধ্যে 12টা টেপ তেনেকুৱা লগোৱা হৈছে। এটা ফিল্টাৰিং কৰি পেলাই 12টা টেপ দিয়া হৈছে, যাতে 12জন মানুহে একেলগে খোৱা পানী খাব পাৰে। এইটো এটা খুব সুন্দৰ পদক্ষেপ। মই আমাৰ জিলা পৰিষদৰ সভানেত্ৰী, জিলা পৰিষদৰ উপসভানেত্ৰী তথা এই জিলা পৰিষদৰ সদস্যা পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীক ধন্যবাদ দিছোঁ। একচুৱেলি আমাৰ ফাণ্ড বহুত আহে, কিন্তু আমি ফাণ্ডবিলাক কি হয় পঞ্চায়তে আমি দিব নজনাৰ কাৰণে হয়তো কিছুমান তেনেকুৱা বিষয়া বা থাকে, তেনেকুৱা ছেক্ৰেটাৰী GS GPSবোৰ থাকে, তেওঁলোকে কিছুমান মানে এনেকুৱা অঞ্চলত দি দিয়ে য'ত প্ৰয়োজন নহয়। জনপ্ৰতিনিধিবিলাকে এইবিলাক চিন্তা নকৰে যে একচুৱেলি আমাৰ ফাণ্ডবিলাক এতিয়া 15 ফাইনেন্স কমিশ্যন টাইট আনটাইট দুটা আহে। আনটাইটত আমি নামঘৰ বনাব পাৰোঁ, মন্দিৰ বনাব পাৰোঁ, অন্যান্য ধৰণৰ স্কিমবিলাক আমি ল'ব পাৰোঁ। আৰু টাইট ফাণ্ডৰ যোগেদি খোৱা পানী অনাময় আঁচনি যে টয়লেট আমি নিৰ্মাণ কৰিব পাৰোঁ। কিন্তু সঠিক প্লেচত নিদিয়াৰ কাৰণে এই বস্তুবিলাক মানে আমাৰ চকুত ভাহি নপৰে। কিন্তু মই দেখা পাইছোঁ যে সঁচাকৈ এই অঞ্চলত ইমান এটা সুন্দৰ জেগাত আমাৰ জিলা পৰিষদৰ 15 ফাইনেন্স কমিশ্যনৰ যি টকাটো ধাৰ্য কৰিছিলে আৰু ইতিমধ্যে খুব সুন্দৰভাৱে নিৰ্মাণ কৰিছে। মই সেইকাৰণে আমাৰ জিলা পৰিষদৰ সদস্যা পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গাঁও পঞ্চায়তৰ অন্তৰ্গত আজি লেকাই ঠাকুৰ থানৰ কালী মন্দিৰৰ প্ৰাংগণত যিহেতু আমাৰ 15 ফাইনেন্স কমিশ্যনৰ টাইট ফাণ্ডৰ 5 লাখ টকাৰ এটি খোৱা ব্যৱস্থা থকা খুব আটকীয়াকৈ ধুনীয়াকৈ এটা মানে গৃহ নিৰ্মাণ কৰি দিয়া হৈছে। তাৰ ভিতৰতে যিখিনি ফেচিলিটি থাকিব লাগে, আমাৰ ফিল্টাৰৰ পৰা আদি কৰি টেংকিৰ ব্যৱস্থাকে আদি কৰি যিখিনি যাৱতীয় ব্যৱস্থা ইয়াত লাগে সেইখিনি গোটেইখিনি ব্যৱস্থা ইয়াত কৰা হৈছে। আৰু ইয়াৰ এমাউণ্টটো আছিলে 5 লাখ টকা। আৰু যিহেতু এই অঞ্চলত প্ৰায় পূজা প্ৰাংগণ মানে প্ৰতিটো বছৰতে, এতিয়া দুৰ্গা পূজাই হওক, গণেশ চতুৰ্থীয়ে হওক বা কালী পূজাই হওক, আৰু এতিয়া আমাৰ যিটো শাওণ মাহীয়া যিটো আমাৰ শাওণৰ মাহৰ উপলক্ষে ইয়াত শিৱ মন্দিৰো আছে। সেই পূজাবিলাকো যিহেতু ইয়াত হৈ থাকে আৰু যথেষ্ট ৰাইজ ইয়াত সমাবেত হয়। আৰু তেওঁলোকৰ যিহেতু ইয়াতে খোৱা পানী আৰু মানে ধৰক হাত ভৰি ধুবলৈও তেনেকুৱা পানীৰ ব্যৱস্থা যিহেতু ইয়াত